নলবাৰীত বাৰ্ষিক সভা মহোৎসৱ। নলবাৰীৰ দক্ষিণ বাহজানীৰ অন্তৰ্গত জাহা চেৰাবাৰী অঞ্চলত অৱস্থিত শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল থানত বাৰ্ষিক সভা মহোৎসৱৰ আয়োজন। বাৰ্ষিক সভা মহোৎসৱত অসংখ্য ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম দেখা যায়। অতীজৰেই পৰা পালন কৰি অহা শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল থানৰ এয়া ৩৬ সংখ্যক বাৰ্ষিক মহোৎসৱ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে বাৰ্ষিক সভা মহোৎসৱ। তাৰিখ ১৬, ১৭ আৰু ১৮ জানুৱাৰী। ১৬ জানুৱাৰীত উপস্থিত থাকে নলবাৰীৰ বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। লগতে অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে অসমীয়া চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকা। উক্ত অনুষ্ঠানটোত বিনামূলীয়াকৈ প্ৰদান কৰা হয় হোমিঅ' চিকিৎসা। এই অনুষ্ঠানটোক লৈ আমি প্ৰস্তুত কৰিছোঁ এক বিশেষ প্ৰতিবেদন। গতিকে আমাৰ এই প্ৰতিবেদনটি এটি শ্বেয়াৰ কৰি আপোনাৰ লগতে আন 10জনকো চোৱাৰ সুবিধা কৰি দিয়ে যেন। হয়, নমস্কাৰ। আসাম স্পটৰ সমূহ দৰ্শকবৃন্দলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই আজি নলবাৰী জিলাৰ জাহা চেৰাবাৰী অঞ্চলৰ শ্ৰী শ্ৰী বাৰগোপাল মহাপ্ৰভুৰ এই যে বাৰ্ষিক মহোৎসৱ, ইয়াতে আমি আহি উপস্থিত হৈছোঁহি। এই ঐতিহ্য মন্দিৰ যি মন্দিৰ ইয়াতে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰি আছে। ইয়াতে যি আমাৰ অতীজৰে পৰা ইয়াত পূজা অৰ্চনা চলি আছে। বিভিন্ন ধৰণৰ সময়ত এখেতসকলে যি কাৰ্যসূচী সমাপন কৰি আহি আছে আৰু এইবাৰ আজি 2023 চনত তেখেতসকলে উদযাপন কৰিছে। ইতিমধ্যে কেইটামান প্ৰগ্ৰেম তেখেতসকলৰ যি কাৰ্যসূচী পাৰ হৈ গৈছে। আমি যথাসম্ভৱ আপোনালোকক তেখেতসকলৰ কাৰ্যসূচীবিলাক এটাৰ পিছত এটাকৈ এক্সক্লুচিভ ভিডিঅ' হিচাপে দেখুৱাবলৈ যত্ন কৰিম। হয়, আজি শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল এই জাহা চেৰাবাৰীৰ যি অনুষ্ঠান বাৰ্ষিক সভা মহোৎসৱ, এই ক্ষেত্ৰত আমাৰ এই অনুষ্ঠানৰে আজিৰ এই পৰিচালনা সমিতিৰ সভাপতি আৰু স্থানীয় এই মন্দিৰৰ সহকাৰী সম্পাদক তেখেতসকল আমাৰ মাজত আছে। শ্ৰী শ্ৰী কৃষ্ণায় নম। জয় জয় কৃষ্ণ পূৰ্ণ ব্ৰহ্ম কলেবৰ জগত কাৰণ দেৱ দেৱ দামোদৰ মৎস্যগুৰ্ম আদি যাৰ অংশ অৱতাৰ হেন কৃষ্ণক কৌটি কৌটি নমস্কাৰ কোটি কোটি প্ৰণাম। আমাৰ এই অনুষ্ঠানটো নলবাৰী জিলাৰ দক্ষিণ বাহজানী অঞ্চলত অৱস্থিত জাহা চেৰাবাৰী গাঁৱত। ই 1948 চনত প্ৰতিষ্ঠা কৰা হয় আৰু সেই দিনৰ পৰা আমি একাদিক্ৰমে সভা মহোৎসৱ আমি প্ৰতিটো বছৰৰ ভোগালী বিহুৰ লগত সংগতি ৰাখি 1, 2, 3 মাঘত অনুষ্ঠিত কৰিছোঁ। এইবাৰ আমাৰ 34 সংখ্যক সভা মহোৎসৱ। এই মন্দিৰটোত আমি যি ধৰণে দৰ্শকে বা দৰ্শনাৰ্থীয়ে কামনা কৰে, মনৰ কামনা পূৰ্ণ হোৱাৰ উদাহৰণ অনেক পোৱা যায়, যাক লিখি বা কৈ শেষ কৰিব নোৱাৰি। তথাপিতো মই এটা সৰু উদাহৰণ দি দিছোঁ যে এবাৰ আমাৰ ইয়াত এই টিউবৱেল, প্ৰণামী বাকচ, এই ফেন চুৰি হ'ল। আমি গোটেই বিষয়ববীয়া কমিটি কাৰ্যকৰ্তাই লগ লাগি আমি ইয়াতে হৰিধ্বনি এটা দি দিলোঁ। তাৰ পিছদিনাটো আমি নিজে আচৰিত হৈ গৈছোঁ যে প্ৰত্যেকটা টিউবৱেল, এই ফেন, প্ৰণামী বাকচ নিৰ্দিষ্ট স্থানত সজাই পৰাই থৈ গৈছে। নমস্কাৰ, মই এই শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল থানৰ সহকাৰী সাধাৰণ সম্পাদক দীনেশ তালুকদাৰ। আমাৰ এই শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল থান ইয়াতে আগতে আচলতে গৰখীয়াৰ থান হিচাপে এটা নামকৰণ আছিলে। ইয়াত এটা গৰখীয়া ভেটি আছিলে আৰু এই ভেটিৰ যোগেদিয়ে আমাৰ এই থানৰ উৎপত্তি 1948 চন মানত, এইটো আনুমানিক, এইটো এপ্ৰিপিয়েট নহয়, আনুমানিক 1948 চন মানৰ পৰা আমাৰ এই থানৰ স্থাপিত হোৱাৰ এটা আমাৰ প্ৰবচন আমি এইটো লিপিবদ্ধ পাইছোঁ। আৰু এই থানৰ আমি যোৱা 2012 চনত আমাৰ এই সভা মহোৎসৱৰ আমি ৰূপালী জয়ন্তী বৰ্ষ গৰকিছোঁ আৰু সেইবাৰৰ সাধাৰণ সম্পাদক মই নিজে আছিলোঁ। আৰু এই থানত আজি এই 34 সংখ্যক বাৰ্ষিক সভা মহোৎসৱ উপলক্ষে
আমি 3দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি আয়োজন কৰিছোঁ আৰু আজি আমাৰ প্ৰথম দিনৰ ৰাতিপুৱাৰ পৰা আমাৰ যি প্ৰথম ধানৰ পতাকা উত্তোলনেৰে আমি আৰম্ভ কৰি আমাৰ এতিয়া আপুনি শুনিছে আমাৰ নাগাৰা নাম চলি আছে। দুটিকৈ নাগাৰা নামৰ দল আমাৰ হালগৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ বৰষাৰাণী দাসক আৰু গান্ধীবাৰীৰ পৰা ভৱানী ডেকাক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আপোনালোকে দেখিছে আমাৰ দুটিকৈ মহিলা নাগাৰা নামৰ দল ইতিমধ্যে আমাৰ সভাস্থলীত চলি আছে। অহাকালিও আমাৰ তেনেকৈ বিভিন্ন কাৰ্যসূচী আছে। আবেলি দুঠৰাকৈ মানে নামৰ দল আছে আৰু তৃতীয় দিনাখনে আমাৰ কাৰ্যসূচী অন্তিম দিন আৰু সেইদিনাও আমাৰ এটা MSR গ্ৰুপৰ দ্বাৰা সন্ধিয়া নাট্যাভিনয় আছে। কিন্তু এটা কথা আমি ক'ব লাগিব, এই থানখনৰ পৰা আমি যিখিনি আমাৰ এই অঞ্চলৰ লগতে আমাৰ দক্ষিণ বাজানী অঞ্চলৰ লগতে নলবাৰী জিলাই নহয়, আমাৰ ইয়াত অসমৰ বিভিন্ন সংখ্যক ব্যক্তিয়ে আমাৰ এই সভা মহোৎসৱ উপলক্ষে ভোগ বা আপোনাৰ মানে বিভিন্ন ধৰণে দান বৰঙণি দি এই থানখন মানে পৰিচালনাত আমাক সহায় কৰিছে। আৰু আমাৰ ইয়াত যিখিনি বস্তু ইয়াত আপোনালোকে দেখিছে, মন্দিৰেই হওক আমাৰ তৰণেই হওক, আজি দুখনকৈ তৰণ আমাৰ মানে আপোনালোকে দেখিছে, সভাঘৰ বা আমাৰ মানে যিবিলাক ভোগঘৰ, যিবিলাক আমাৰ মঞ্চৰ কাম চলি আছে, এইবিলাক সম্পূৰ্ণ ৰাইজৰ সহযোগ তথা চৰকাৰৰ মানে সহানুভূতিৰ কাৰণে আমি আজি এই থানখনত মানে বৰ্তমান থিয় হ'ব পাৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট আসাম স্পট।